ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগত যাই যোনে যি পাইছে তাকেই কৰিছে। এটা ঘোষণা, এটা বাতৰি। ঘোষণাটোৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাঁহি থকা এখন ফটো। ফটোখনৰ কেপশ্যন, কথাৰে নহয় বন্ধু, কামেৰে যাৰ পৰিচয়। ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ'ব চীনতকৈও দীঘল পানীৰ তলৰ সুৰংগ। কেন্দ্ৰ চৰকাৰে অসমৰ গহপুৰ NH 52ৰ পৰা নুমলীগড়ৰ NH 37 সংযোগ কৰিবলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে 4 লেনযুক্ত সুৰংগ নিৰ্মাণৰ সিদ্ধান্তত মঞ্জুৰি দিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাটোক ঢাক ঢোল বজাই প্ৰচাৰ কৰিছে চৰকাৰৰ অনুগামীসকলে। কিন্তু ইমানতে আমাৰ ফেচবুক সন্থা ক্ষান্ত নাথাকিল। আৰম্ভ হ'ল চৰকাৰক ট্ৰোল পৰ্ব। এজনৰ কোটিটকীয়া প্ৰশ্ন, সুৰংগটো যে বনাব তাত মাছ জীয়াব নেকি? আন এজনৰ প্ৰশ্ন, সুৰংগৰ মাজেৰে ৰাস্তা হ'লে তাত পাণ তামোলৰ দোকান দিব পাৰিমনে বাৰু? আন এজনৰ উত্তৰ, মই চাহ আৰু পিঠা বেচিম। এইজনৰ আকৌ কাটৰ অনুৰোধ, সুৰংগৰ পৰা ডিম্পুদাৰ ব্লগছ এটা লাগে। সুৰংগৰ কামত সিফালে হাত দিয়াই নাই, ইফালে আমাৰ বহুকেইজনে সুৰংগত যাই চেলফি তুলি ফেচবুকত আপলোড কৰিলে। এইজনে সুৰংগৰ কথা শুনি চেলফি তুলিবৰ বাবে চানমাৰীৰ পৰা জালুকবাৰীলৈ দৌৰি আহিছে। খবৰটো পাই ৰৈ থাকিবলৈ নোৱাৰিলো, চোলাটো থাকি আহিল। সুৰংগৰ ভিতৰত অসমৰ ল'ৰাই অকল চেলফি তুলিয়েই ক্ষান্ত নাথাকিল। আমাৰ বহুকেইজনে সুৰংগৰ ভিতৰত ব্যৱসায় আৰম্ভ কৰিছে। এইজনে সুৰংগৰ ভিতৰত হোটেলকে বহাই দিলে। জানিব পৰা মতে ডিছকাউণ্ট দি আছে। হয়, ফেব্ৰুৱাৰী মাহত 31 দিন থাকি 28 দিনৰ পইচা দিলেই হ'ব। এইজন নাথদাহেও সুৰংগৰ ভিতৰত বেঙেনা বিক্ৰী কৰি আছে। দেখিছে নে নাই, সুৰংগৰে যোৱা মানুহক চিঞৰি চিঞৰি মাতিছে। বেঙেনা ল'ব, বেঙেনা একদম চাইজৰ বেঙেনা পাব। এইজনে আকৌ গৰমৰ প্ৰতি লক্ষ্য ৰাখি ফুচকাৰ দোকানে বহাই দিলে আনি। সুৰংগত আহি উপস্থিত হ'ল আমাৰ ৰাকুদা। কলা নেক্সট ফিল্মৰ শ্বুটিং বোলা তাতেই হ'ব। ৰাকুদাৰ সুৰংগৰ পৰা চিনেমা আহি আছে। চিনেমাখনৰ নাম সুৰংগমে ঘুচা টেৰেৰিষ্ট। ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ চাবলৈ আহিছে আমাৰ বাবা জহনী দে। দাদাই কৈছে এনেকুৱা সুৰংগ হেনো জীৱনত দেখাই নাই। সুৰংগৰ ভিতৰত কতই আকৌ টেম্পল ৰান গেম খেলাই আছে। এইজনৰ আকৌ পৰামৰ্শ, সুৰংগটোৰ এণ্ট্ৰি পইণ্টটো অলপ ওখ কৰিবলৈ ক'ব, নহ'লে বাৰিষা পানী বাঢ়িলে সেইফালেদি পটকৈ পানী সোমাব। এইজনে ক'বহে পালে সুৰংগৰ ভিতৰত বানপানীৰে ভৰি পৰিলে। তাৰ পিছত কি আৰু, এই দুজনে ভেল চলাই চলাই সুৰংগৰ ভিতৰত ঘূৰি ফুৰিছে। মুকেশ ব্ৰহ্মপুত্ৰৰ সুৰংগৰ ভিতৰত চেলফি লওঁ বল।